Hello everybody. So ফেচবুকখন খুলিলেই স্যাড, যিফালে চোৱা হয় সেইফালে স্যাড, এটা উদাসীন পৰিৱেশ, মানুহৰ মনত শান্তি নাই, সৰ্বত্ৰ কেৱল স্যাড আৰু স্যাড. So today I am going to tell you 8 points to be happy in life. জীৱনত সুখী হোৱাৰ 8টা টিপ. So first point is avoid overthinking. আপুনি অভাৰথিংকিং বাদ দিয়ক. আপুনি যিমানে অভাৰথিংকিং কৰিব সিমানে আপুনি লাইফত আগবাঢ়ি যোৱাত অসুবিধা পাব, কাৰণ অভাৰথিংকিং destroy your thinking capacity. Overthinking reduces your thinking capacity. আপোনাৰ যিটো থিংকিং কেপাচিটি আছে সেইটো আপুনি অভাৰথিংকিং কৰিলে কমি যায়. আপুনি অভাৰথিংকিং কৰিলে আপোনাৰ যি চিন্তা ভাৱনা আছে চিন্তা ভাৱনাখিনি কমি যায়. So stop overthinking to be happy in life. Point number 2, accept the change. জীৱনত সুখী হ'ব বিচাৰিলে accept the change. পৰিৱৰ্তনক আপুনি accept কৰিব লাগিব. আপুনি দেখে ৰাতিপুৱা বেলিটো পূবফালে উদয় হয় আৰু সন্ধিয়া পশ্চিম ফালে মাৰ যায়. ইট ইজ এ চেঞ্জ. ৰাতিপুৱা যিটো বেলি পূবফালে উদয় হৈছে এইটো সন্ধিয়া পশ্চিম ফালে মাৰ যায়. বছৰত কেতিয়াবা শীত আহে, কেতিয়াবা আকৌ গ্ৰীষ্মকাল আহে. তো ইট ইজ এ চেঞ্জ. চ' ইউ হেভ টু একচেপ্ট দ্য চেঞ্জ টু বি হেপী ইন লাইফ. জীৱনত সুখী হ'বৰ কাৰণে আপুনি চেঞ্জক একচেপ্ট কৰিব লাগিব. মানুহ পৰিৱৰ্তন হয়. আপোনাৰ আশে পাশে যিমান মানুহ আছে মানুহবিলাক পৰিৱৰ্তন হয়, সময়ত পৰিৱৰ্তন হৈ যায়, আপোনাক পাহৰি যায়, আপোনাৰ লগত যি সম্পৰ্ক আছিলে সম্পৰ্কখন ভাঙি যায়, কিন্তু সেইটো চেঞ্জ আপুনি একচেপ্ট কৰিব লাগিব. পিপল চেঞ্জেছ, চ' ইউ হেভ টু একচেপ্ট দ্যাট চেঞ্জ টু বি হেপী ইন ইয়ৰ লাইফ. পইণ্ট নম্বৰ 3, ষ্টপ লিভিং ইন পাষ্ট. আপুনি অতীতত বাস কৰা বাদ দিব লাগিব. জীৱনত সুখী হ'বলৈ হ'লে আপুনি অতীতত বাস কৰা বাদ দিব লাগিব. আপোনাৰ অতীতত কি হৈছে তাকে লৈ আপুনি দিনৰ দিনটো ভাবি থাকিলে আপুনি লাইফত কেতিয়াও সুখী হ'ব নোৱাৰে. আপোনাৰ লগত অতীতত হোৱা ঘটনাৰ পৰা আপুনি লাইফত লেছন হিচাপে লওক. সেইটো লেছন হৈ লাইফত আগবাঢ়ি যাওক, ভৱিষ্যতৰ কাৰণে প্লেনিং কৰক আৰু বৰ্তমানত হেপী থাকিবলৈ চেষ্টা কৰক. আপুনি যদি অতীতৰ কথা সদায় ভাবি থাকে আপুনি কেতিয়াও লাইফত হেপী হ'ব নোৱাৰে. আপুনি যদি লাইফত হেপী হ'ব বিচাৰে তেতিয়াহ'লে ইউ হেভ টু ষ্টপ লিভিং ইন ইয়ৰ পাষ্ট. আপুনি অতীতত বাস কৰা বাদ দিব লাগিব যদি লাইফত আপুনি হেপী হ'ব বিচাৰে. পইণ্ট নম্বৰ 4, ষ্টপ ব্লেমিং ইয়ৰ চেল্ফ. নিজকে বদনাম কৰা বাদ দিয়ক. নিজকে বদনাম কৰা মানে মই এইটো কৰিব নোৱাৰিম, মই আটাইতকৈ দুখী ব্যক্তি, আই এম দ্য আনলাকিয়েষ্ট পাৰ্চন ইন দ্য ৱৰ্ল্ড, মই পৃথিৱীৰ আটাইতকৈ আনলাকি ব্যক্তি, মই লাইফত একো কৰিব নোৱাৰিম, মোৰ লাইফত একো নহ'ব, মোৰ জীৱনটো কিয় এনেকুৱা, মোৰ ভাগ্য বেয়া, এনেকুৱা ব্লেম যদি নিজৰ ওপৰত কৰি থাকে আপুনি লাইফত কেতিয়াও সুখী হ'ব নোৱাৰে. ইউ ডোণ্ট হেভ এনি আইডিয়া হোৱাট ইউ কেন ডু ইন ইয়ৰ লাইফ. ইউ ডোণ্ট হেভ এনি আইডিয়া এবাউট ইয়ৰ পটেঞ্চিয়েলিটি. আপুনি কি কৰিব পাৰে, আপোনাৰ ভিতৰত কিমান পটেঞ্চিয়েলিটি আছে সেইটো আপুনি নিজে অনুমান কৰিব নোৱাৰে. কিন্তু আপুনি যেতিয়াই সেইটো পটেঞ্চিয়েলিটি অনুমান কৰিব পাৰিব তেতিয়া আপুনি চাব লাইফত আপুনি বহুত আগুৱাই গৈছে. চ' ষ্টপ ব্লেমিং ইয়ৰ চেল্ফ টু হেপী ইন ইয়ৰ লাইফ. নিজকে বদনাম কৰা বাদ দিয়ক, নিজকে সৰু বুলি ভাবা বাদ দিয়ক. সকলোৱে কৰিব পাৰিছে, ময়ো কৰিব পাৰিম. ভাগ্যক দোষাৰোপ কৰা বাদ দিয়ক, নিজকে দোষাৰোপ কৰা বাদ দিয়ক যদি লাইফত সুখী হ'ব বিচাৰে. পইণ্ট নম্বৰ 5, নেভাৰ ট্ৰাই টু প্লিজ এভৰিবডি. সকলোকে আপুনি সুখী কৰিব নোৱাৰে. আপোনাৰ লাইফত যিমান মানুহ আছে আপুনি সকলোকে একেটা টাইমত সুখী কৰিব নোৱাৰে. এটা কথা কোৱা হয়, আপুনি যদি আপোনাৰ কলিজাখন ৰান্ধি কাৰোবাক খুৱাই দিয়ে তথাপিও তেওঁ লাষ্টত ক'ব নিমখ কম আছিলে. চ' আপুনি কাৰোবাক একেটা সময়তে সুখী কৰিব নোৱাৰে. আজি যদি আপোনাৰ লগত কোনোবা ভাল, কাইলৈ হয়তো তেওঁ আপোনাৰ সৈতে বেয়া হৈ যাব পাৰে. সকলোকে একেটা টাইমত আপুনি সুখী কৰিব নোৱাৰে. আপুনি ৰেচপেক্ট কৰক, কাৰোবাক আপুনি ৰেচপেক্ট কৰে আপুনি ৰেচপেক্ট কৰক, কিন্তু তেল মাৰা যিখন অভ্যাস সেইখন অভ্যাস বাদ দিব লাগিব যদি আপুনি লাইফত সুখী হ'ব বিচাৰে. কাৰণ তেল মাৰি কোনোদিনে কোনো মানুহ ছাকচেছ হোৱা নাই লাইফত. চ' ইউ ডোণ্ট ট্ৰাই টু বি প্লিজ এভৰি ওৱান এট এ মোমেণ্ট. সকলোকে আপুনি লাইফত সুখী কৰিব নিবিচাৰিব যদি নিজে লাইফত সুখী থাকিব বিচাৰে. পইণ্ট নম্বৰ 6, এভইড টক্সিক পিপুল এৰাউণ্ড ইউ. আপোনাৰ চাৰিওফালে থকা টক্সিক মানুহখিনিক আপুনি এভইড কৰি চলিব লাগিব লাইফত সুখী হ'ব বিচাৰিলে. টক্সিক পিপল মানে আপোনাক লাইফত আগবাঢ়ি যোৱাৰ কাৰণে যি আপোনাক পৰামৰ্শ নিদিয়ে, পুছ নকৰে, আপোনাক আগবাঢ়ি যোৱাৰ পথ প্ৰদৰ্শন নকৰে, ৰাস্তা নেদেখুৱায়, তেনেকুৱা টক্সিক পিপলৰ পৰা আপুনি সদায় দূৰত থাকিব যদি লাইফত সুখী হ'ব বিচাৰে, যদি লাইফত ছাকচেছ হ'ব বিচাৰে, কিবা এটা অৰ্জন কৰিব বিচাৰে লাইফত. ইফ ইউ ৱান্ট টু আৰ্ণ এনিথিং ইন ইয়ৰ লাইফ ইউ হেভ টু এভইড such kind of toxic people from your life. যি আপোনাক পুছ নকৰে ফৰ দ্য ছাকচেছ, ইউ হেভ টু এভইড such kind of people. Point number 7, don't interfere in others' life.
If you want to be happy in your life, please don't interfere in others' life. লোকৰ জীৱনত কি হৈ আছে তাতে ইণ্টাৰফেয়াৰ কৰাৰ কোনো দৰকাৰ নাই যদি আপুনি নিজৰ লাইফত সুখী হ'ব বিচাৰে। কোনোবাই মাৰ্চেডিজ কিনিছে, কোনোবাই BMW কিনিছে, কিনিব দিয়ক। তাৰ সেইখিনি পটেনচিয়েলিটি আছে, সেইকাৰণে সি BMW কিনিছে, মাৰ্চেডিজ কিনিছে। আপুনিও ট্ৰাই কৰক আপুনি কেনেকৈ কিনিব পাৰে BMW, মাৰ্চেডিজ অথবা ফাৰাৰী এখন। লোকৰ লাইফত ইণ্টাৰফেয়াৰ কৰাৰ দৰকাৰ নাই। সলমান খানে আজিলৈকে বিয়া কিয় পাতা নাই সেইটো আপোনাৰ আৰু মূৰৰ কামৰণি নহয়। So if you want to be happy in your life, please stop interfere in others' life. লোকৰ জীৱনত কি ঘটি আছে তাতে মাথা মাৰা বাদ দিয়ক। Last but not the least, don't compare yourself with others. নিজকে লোকৰ লগত কম্পেয়াৰ নকৰিব। হয়তো তাৰ যিমানখিনি পটেনচিয়েলিটি আছে সেইখিনি আপোনাৰ নাই, আৰু আপোনাৰ যিমানখিনি পটেনচিয়েলিটি আছে সেইখিনি তাৰ নাই। গতিকে লোকৰ লগত নিজকে কেতিয়াও তুলনা কৰি নিজকে হীন বুলি নাভাবিব, নিজকে সৰু বুলি নাভাবিব। ইউ ডোণ্ট হেভ এনি আইডিয়া এবাউট ইয়ৰ পটেনচিয়েলিটি। আপোনাৰ ভিতৰত কিমানখিনি পটেনচিয়েলিটি আছে সেইখিনি আপুনি নিজেও হয়তো নাজানে। চ' ইফ ইউ ৱান্ট টু বি হেপী ইন ইয়ৰ লাইফ, যদি আপুনি নিজৰ লাইফত সুখী হ'ব বিচাৰে, তেতিয়াহ'লে লোকৰ লগত নিজকে তুলনা কৰি নিজকে সৰু বুলি নাভাবিব। That's it. Thank you. If you like this video, please don't forget to subscribe our channel.